এই ইউপিপিএল চৰকাৰ আৰু বেছি দিন নাথাকিব। ককলাবাৰীত আমি জিকিব 100%। কিমান ভোট পাইছে? ভোটটো 22,000 পৰা 25 আৰামছে। এইবিলাক মই টাইম নকওঁ, মুঠতে 100% প্ৰমোদ বড়োৱে 5 বছৰ নাযায়, সেইটো আমি চৰকাৰ বনাই আছোঁ। এই প্ৰমোদ বড়োৰ আজিৰ দিনত কি কৰি আছে কৰা নাই ৰাইজে কৈ আছে, ৰাইজে জানি আছে, মুঠতে এই চৰকাৰ 5 বছৰ নাযায়। ঘূৰি আছোঁ গাঁৱে গাঁৱে। অহা 8 তাৰিখ জুনত যিটো নিৰ্বাচন হ'ব বাই ইলেকশ্যন ককলাবাৰী সমষ্টি হিচাপে, মই অহাকালিৰ পৰা আজিলৈকে যিখিনি গাঁৱে গাঁৱে ঘূৰি পেলাই যিখিনি আলাপ আলোচনা কৰিছে, মত বিনিময় কৰিছে, ইয়াত যিটো দেখা যায় আমাৰ বিপিএফৰ মানে প্ৰতি ৰাইজে খুব আকৰ্ষণ হৈ আছে, আগৰ নিচিনা নহয়। এইবাৰ ককলাবাৰী সমষ্টিত আমাৰ বিপিএফ দলে জিকিব আৰু প্ৰমোদ বড়োৱে এই 17 মাহ 18 মাহত কি ভুল কাম কৰিছে ৰাইজে নিজে কয়, চবেই জানে দেখোন, মই সুধিবই নালাগে। যেনিবা PMAY ঘৰৰ পৰা 1200, 700, 900, কাৰোবাৰ 1500, কাৰোবাৰ পৰা 2000 এনেকুৱা লোৱাটো যিসকলে দিব লগা হৈছে PMAY ঘৰৰ পইচা, তাৰমানে সেইটো 2011 চনত আমাৰ BTC আমাৰ শাসনত সময়ত ছাৰ্ভে হোৱা সেইবিলাক ঘৰ এডিশ্যনেল লিষ্ট সেইবিলাক আহিছে। এতিয়া এই PMAY যিবিলাক ঘৰ পোৱা আমাৰ গৰীব শ্ৰেণীৰ ৰাইজসকল আছে, ইহঁতে এতিয়া BCDC বা প্ৰমোদ বড়োক কোনোবা 2,500, কোনোবা 750, কোনোবা 1200, এনেকুৱা কোনো ছিষ্টেম নাই, মুঠতে পইচা লৈহে ঘৰটো পাইছে। আৰু এতিয়া একটা কামটো মই কমপ্লেইন পাইছোঁ, জব কাৰ্ডটো গৰীবৰ পৰা চব লৈ গ'ল, ইহঁতৰ হাতত আছে। যেতিয়া কামটো JCB ডাম্পাৰ দি চব ট্ৰেক্টৰ দি কৰি আছে, মানুহ দি কৰা নাই। যেতিয়া বিল হ'ব 2,000, 2,500 এজন জব কাৰ্ডৰ আণ্ডাৰত, তেতিয়া ইহঁতে ডাইৰেক্ট জবৰদস্ত কৰি পেলাই পইচাটো ওলাব দে। আৰু জব কাৰ্ড হোল্ডাৰে যদি 2,000 পাব লগা আছে, ইয়াৰ ভিতৰত BCDC চেয়াৰমেন মেম্বাৰ বা কোনোবা লিডাৰসকলে এই জব হোল্ডাৰক খালি 200 বা 300 টকা দি পেলাই চব পইচাটো উঠাই লৈ যায়। ৰাইজৰ কাৰণে একো কাম কৰিব নাকি মানে আমি আজিলৈকে দেখিবলৈ পোৱা নাই। মুঠতে আমি যিবিলাক ৰাস্তা চেংচন কৰিছিল, আধৰুৱা হৈ আছে, সেইবিলাক 100% পইচা আছিল, সেইবিলাক কেঞ্চেল কৰি পেলাই প্ৰমোদ বড়োৱে চেছ নষ্ট কৰিলে। সেইফালে এতিয়া অলপ আগত মই এটা গাঁৱৰ পৰা আহিছোঁ, বেতবাৰী, নতুন বেতবাৰী নেকি, ইয়াত এটা দলং ফুংবিলি কিবা নদীৰ নামটো কিবা আছিলে, যেন হওক আমলি চিঙা, সেই দলংটো আধৰুৱা হৈ আছে। আৰু বাঘমাৰা ইয়াতেও মানে দলংটো আধৰুৱা হৈ আছে। মুঠতে বহুত এনেকুৱা মানে আমাৰ 1,000 crore যিটো BTC স্পেচিয়েল পেকেজৰ ৰাস্তা, দলং, স্কুল, কলেজ বা লাইব্ৰেৰী বা বহুত আমি বনাইছোঁ, সেইবিলাক আধৰুৱা হৈছে। বহুত স্কিম কিছুমানে ছাকচেছ হৈছে, কিছুমানে আমাৰ দিনত ফুলফিল চেছ কৰিলে। এতিয়া দলংটো লাগে, ৰাস্তাৰ কথা ৰাস্তাটো লাগে, এইবিলাক মানে ইনকমপ্লিট। মুঠতে কমপ্লেইনৰ হিচাপ নাই। এই ইউপিপিএল চৰকাৰ আৰু বেছি দিন নাথাকিব। এই প্ৰমোদ বড়োৰ আজিৰ দিনত কি কৰি আছে কৰা নাই ৰাইজে কৈ আছে, ৰাইজে জানি আছে, মুঠতে এই চৰকাৰ 5 বছৰ নাযায়। আপোনালোকৰ নতুন চৰকাৰটো কেতিয়া গঠন হ'ব? মই টাইম ক'ব নোৱাৰোঁ, আমাৰ চৰকাৰ আহি আহক। ককলাবাৰী ইলেকশ্যনৰ পিছতে হ'ব? এইবিলাক মই টাইম নকওঁ, মুঠতে 100% প্ৰমোদ বড়োৱে 5 বছৰ নাযায়, সেইটো আমি চৰকাৰ বনাই আছোঁ। ককলাবাৰীত আমি জিকিব 100%। কিমান ভোট পাইছে? ভোটটো 22,000 পৰা 25 আৰামছে, 22ৰ পৰা 25 আৰামছে আমি জিকিম। মুঠতে খুব বেয়া, প্ৰমোদ বড়ো এই ককলাবাৰীত যিমানেই নকয় কিয় সি নিজিকে।